হাই গাইছ মই লকডাউন টাইমত আজি ঘৰতে আছোঁ কি খাওঁ নাখাওঁ তাকে ঘৰত কি বনাব দিছোঁ চাওক আপোনালোকে আজি মোৰ ব্ৰেকফাষ্ট দেখিবলৈ পাই আছে এয়া আলু ভাজি চামচাম লগতে এটা দুটা তিনি চাৰিটা পুৰি বনাবলৈ দিলোঁ এতিয়া মই পুৰিটো খাম বহুত টেষ্টি লাগিব চাগে মোৰ আপুনি মানুহজনে বনাই দিছে কিনো ট্ৰফিক দিম এই লকডাউনৰ টাইমত এতিয়া মই মোৰ এই পুৰি চব্জি খাবলৈ চেষ্টা কৰিম আপোনালোকে চাই থাকক মোৰ ভিডিঅ'টো যিমান ভাল লাগে নালাগে আপোনালোকে লাইক কমেণ্ট শ্বেয়াৰটো কৰি দিব ভাল লাগিল চেনেলটো ছাবস্ক্ৰাইব ল'ব একদম ফ্ৰী 1 টকাও নালাগে ইয়াত আৰু আপোনালোকে শ্বেয়াৰটো জৰুৰ কৰি দিব কাৰণ আপোনালোকৰ যদি লাইক কমেণ্ট শ্বেয়াৰ আহি থাকে তেতিয়াহে মোৰ ভিডিঅ' বনাবলৈ আৰু উৎসাহিত বা আগ্ৰহেৰে মই আগবাঢ়িব পাৰিম তো মোৰ ভিডিঅ' চাই থাকক আপোনালোকে অনুপ কোচ ব্লগ মই এতিয়াৰ পৰা ব্লগ দিবলৈ চেষ্টা কৰিম ধুনীয়া ধুনীয়া আপোনালোকে চাই থাকক বঢ়িয়া টেষ্টি মানে ফিলিংটো মানে বাহিৰত খাই থকা নিচিনা লাগিছে আৰু ভিডিঅ' ঘৰত খাই আছে কাৰণ বহুত দিন লকডাউন টাইমটো ঘৰতে খাই থকা লগা অৱস্থা হৈছে ইয়াত পুৰি বনাবলৈ দিছোঁ চাওক পুৰি কেনেকুৱা ফ্ৰেছ ধৰিবই নোৱাৰা হয়তো খাই আছো যেন লাগি আছে তো ধৰি লওক আপোনালোকে এনেকৈ এনজয় কৰি চাওক ঘৰত ৰাতিপুৱাৰ ব্ৰেকফাষ্ট পুৰি বনাই মজাকৈ খাই থাকক আপোনালোককে কৈছোঁ মানে মই চাইছোঁ আপোনালোকে চাওক ঘৰে এনেই কিমান ভাত খাইছে আমাৰ বহুত ফান আলু ভাজি দেখিছেনে নাই ইয়াত ধুনীয়া দি দিছে কি মজা আপোনালোকে আলু ভাজি নাখালে বেলেগ চব্জি বনাব পাৰে মটৰ ঘুগনি তাৰপিছত মাছ মাংসটো পাবলৈ নাই হ'লেও জপনা চুপনা এইবিলাক বনাব পাৰে তো মই গোৱালপাৰী হয় অলপ গোৱালপাৰী ভাষাটো আহিবই নিজৰ যিটো ঠাই হয় সেইখিনি ভাষাটো টানিবই যিকি নহওক গাইজ মোৰ ভিডিঅ' চাই থাকক আৰু কেনেকৈ ট্ৰফিক আনিব লাগে মোক আপোনালোকে যদি কয় তেতিয়া কমেণ্টছ কৰক তেতিয়া মই এই ট্ৰফিক মতে ভিডিঅ' বনোৱাৰ চেষ্টা কৰিম চলি আছে মোৰ ব্ৰেকফাষ্ট পানী খাওঁ মোৰ জোক নাই আলু ভাজি এতিয়া লৈ আহিছিলোঁ আমলেট টোষ্ট বনাইছিলোঁ অলপ কিবা কিবি হ'ল মানে পহুমটো ফুটি গ'ল এইটো আমলেট লোকেল কণীৰ লগত আমলেট বনালোঁ টোষ্ট বনাইছোঁ তো চাই থাকক মোৰ ব্ৰেকফাষ্ট এই মোৰ মা পিছফালে আমলেট মজা ঘৰত বহি থাকিলে মোৰ টেনশ্যন নাই যেনেকুৱা ফিলিং পাইছোঁ আমি 4টা পৰি আছিল সেইটো হৈছে আৰু কাৰণ মই গোৱালপাৰাৰ হয় মই ভিডিঅ' চাই যদি ভাল পায় গোৱালপাৰাবাসী চবে লাইক কৰক শ্বেয়াৰ কৰক চেনেল ছাবস্ক্ৰাইব কৰক হেল্ল' নমস্কাৰ এতিয়া মোৰ ব্ৰেকফাষ্ট ৰাতিপুৱাটো হৈ গ'ল এতিয়া মই যাবলৈ ওলাইছোঁ আজিৰ ব্লগটো চাই থাকক লকডাউন হয় তথাপিও আমাৰ গাঁৱৰ ওচৰতে মই গৈ আছোঁ তো আপোনালোকে চাওক আজিৰ ব্লগটো বেছি দিন নহয় আমাৰ আশে পাশে মই এটা ঘৰলৈ যাম মানে মোৰ ঘৰত অলপ এতিয়া চাউল তাউল নাই তো মই ধান কিনি থৈছোঁ এই ধানখিনি লৈ আহিলোঁ
তো ব্লগ মোৰ ব্লগটো চাই থাকক আজিৰ ব্লগটো নাপায় বুজিনো তো ইয়াত ঝাপি পকা আহিছে আমাৰ ঘৰত কাম কৰিব কি খাৱাৰ আছে আপোনাক গাছ আলু তো নমস্কাৰ চাই থাকক মোৰ ব্লগটো তো আজিৰ ব্লগ স্কুটি নলওঁ স্কুটি আছে ৰ লকডাউনৰ সময়ত স্কুটি লৈ যোৱাটো ঠিক নহ'ব এয়া মোৰ বসন্তী ইয়াত বহি আছে মায়া লাগে বৰ্ডিং চলাব পৰা নাই লকডাউনৰ কাৰণে চলাব পৰা নাই মোৰ ৰেজেক্টখন আপোনালোকে দেখা পাই আছে তো এনেধৰণে সজাইছোঁ এতিয়া হৈছে ঘৰত চলাব পৰা নাই বেছিভাগ মই চাইকেল লৈ যাম এতিয়া তো বলক আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ আজি হ'ল এপ্ৰিল 11 তাৰিখ আৰু লকডাউন খুলিব 2-3 দিন মানে বাকী আছে তো চাই থাকক আমাৰ ব্লগ মই ব্লগ চাই থাকক মোৰ কোচ ব্লগ মই এতিয়া স্কুটিটো ল'বই নোৱাৰোঁ লকডাউন আপোনালোকৰ দেখালৈ তো চাই থাকক মোৰ ব্লগটো লকডাউনৰ টাইম পাছ আজি গৈ আছোঁ এতিয়া চাইকেল লৈ যাম ভিনিয়াৰ পৰা চাই থাকক তালিয়া আহি আছে চাইকেল চলাই দেখা পাই আছে চাইকেল ল'ম আমি এতিয়া মোৰ টিমটো বিৰাট খং চাগে সদায় সদায় এইফালে আছে প্ৰীতম বিনন্দ এইটো মোৰ বাইদেউৰ ঘৰ ইয়াৰ পৰা আমি যাম আমাৰ বুলেট আছে ইয়াত মোৰ ভিনদেউ বুলেট কিনি দি দিছে এইটো বুলেটটো লৈ যাম এইফালে বহি আছে ইয়াত বুলেট লোৱা হৈছে আমাৰ বুলেট এই বসন্তী এইটো বসন্তী লৈ যাম বুলেটখন এইটো চাইকেল লৈ যাম ডাবল চেইন কভাৰ আমাক অলপ ফান কৰিব এতিয়া যাম আমি তো চাই থাকক আজিৰ ব্লগটো
লকডাউনৰ সময়ত কৰিছোঁ দেখা নাপাম বিললে তাক নাই aku mau